লিখিছিলে মই গাইছিলো আৰু আপোনালোকে ৰিলিজ দিছিলে ব্ৰাঞ্চিং মিউজিক প্ৰডাকশ্যন ৰিলিজ দিছিলে গীতটো ৰোহিতৰ কাৰণে জোৰকে এটা হাত চাপৰি লাগে আপোনালোকৰ স্থানীয় ল'ৰা খুব ধুনীয়াকৈ লিখিছিলে গীতটো ৰাতিপুৱাই গেলা Padre, padre, no temor, me calaya. কিন্তু খুব লাজ কৰি ল'ৰাটো দেই কিন্তু যিমান যি নহওক ৰোহিত দাই গীত লিখি যাব আমি গাই যাম যিমান দূৰ পাৰোঁ আমি চেষ্টা কৰিম একেলগে আগবাঢ়ি যোৱাৰ কাৰণে ৰোহিত দাৰ কাৰণে জোৰকৈ এটা হাত চাপৰি ঠিক আছে গাইছোঁ গীতটো বহুত মানুহে শুনিছে বুলি শুনিছোঁ গীতটো যিহেতু ইমান ধুনীয়াকৈ সহযোগ কৰি আছে তো গীতটো যদি শুনিছে তেতিয়াহ'লে সহযোগ কিয় নকৰে বাৰু একেলগে সহযোগ কৰি যাব কি আছিলে তাৰপিছত বুজি পাইছেনে বাৰা মানে
কথাৰ খুব ধুনীয়া মিনিং এটা আছে ইয়াৰ পিছত আছে ঘৰৰ চুকৰ জঙামত খালো বুলিয়ে কোনোবাই ঘৰত যদি চুকত যদি ধুনীয়াকৈ জঙামতটো লুকাই থৈ দিছে গিৰিয়েকে বাৰু গৈ পেলাই ধুনীয়াকৈ ওলাই পেলাই খাই নেকি আছেনে তেনেকুৱা থাকিলেও আৰু ক'ত কম এতিয়া লাষ্ট হ'ব হয়নে একচুৱেলি ৰাতিপুৱাৰ পৰা গেলাটো ধৰিব নালাগে সেইটো কাৰণে গীতটো লিখিছিলে তেনেকৈ লিখিছে ঘৰৰ চুকৰ জঙামত খালো বুলিয়ে মুখনা মাছৰ পিঠা বনা খালো বহিও মন খাই আনিছিল বাপের ঘৰত পালাই গেল One, two, three.